হেল্ল' এভৰিৱান, স্বাগতম মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি আমি আহিলোঁ অকণমান ওলাই মানে আমাৰ ঘৰৰ অলপ ওচৰতে থকা বাটমুখত কাঠপাৰা থানলৈ বুলি। আৰু ইয়াৰ পৰিৱেশটো দেখিছেনে বাৰু, ইমান বেছি ধুনীয়া আছিল। ধুনীয়া মানে ঠাণ্ডা পৰিৱেশ আৰু আমি গৈও চাকি জ্বলাই ল'লোঁ। তাৰপিছতে তাত থকা পুখুৰীটোত মাছ আৰু কাছ চালোঁ। আৰু এটা কথা কি গম পায়নে, ইয়াত অহা সকলো ভক্তই মানে পুখুৰীটোত থকা মাছবোৰক বিস্কুট আৰু মুড়ি চুৰি খাব দিয়ে, আৰু কেনেকৈ যে আহি খাই দিয়ে দেখিয়ে কিবা ভাল লাগি যায়। আৰু তাৰপিছতে আমাক তেওঁলোকে চাহ আৰু পায়স খাবলৈ মাতিলে, আৰু লগতে আমি খাই ল'লোঁ। ভালেই লাগে দিয়কচোন খাই মেলিকৈ। তাৰপিছতে এয়া অলপ সময় বহিলোঁ। প্ৰথমতে যাওঁতে পিছে মানুহ কম আছিল যদিও তাৰপিছত বহুত মানুহ হৈ গ'ল, আৰু ভকতসকলো বহুত দূৰৰ পৰা আহিছে বুলি আমি গম পাইছিলোঁ। পিছে মই আমাৰ ঘৰৰ ওচৰৰ খুৰী আৰু বৰমাহঁতৰ লগতে আহিছিলোঁ। লগতে মোৰ মাও আহিছিলে। মা দেখিছেনে বাৰু, সেইফালে মোৰ গৈ আছে। তাৰপিছতে আমি অকণমান তাতে জেগাবোৰ চালোঁ। বিশেষকৈ অহাও নহয়, এইফালে আহোঁ যদিও চাকি তাকি দিওঁ আৰু গুচি যোৱা হয়। এইফালে চোৱা মেলি নহয় আৰু এটা কথা দেই, মোৰ মানে পাপাই গুৰু ঘৰত সোমাই থাকোঁতে মই ভইচ অভাৰ দি দিলোঁ। মই সময়টো চাবলৈ নহ'লে, তাৰ বাবে বেয়া নাপাব দেই। বাৰু আজিলৈকে ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিলোঁ, বাই।